ব'লা বৰ ধুনীয়া ছোৱালী আহিছোঁ চাচোন বোলে হয় ৰবাচোন কি হ'ল কোৱা মানে তোমাৰ নামটো জানিব পাৰিম নি মোৰ নাম প্ৰিয়া নাম্বাৰটো দিবা নেকি নাম্বাৰটো ৰ'বা মোক কল এটা আহিছে হেল্ল' দাদা হেল্ল' ভণ্টি ক ক'ত আছ তই এফালে আছোন দলঙৰ ফালে ল'ৰা কেইটামানে আমনি কৰি আছে কি তই তাতে ৰ'ব গৈ ঠিক আছে কিয় নাম্বাৰটো দিবা নেকি দিছোঁ ৰ'বা কি হ'ল তই কোন বে যাই কাহে এনেকৈ দম চৰি যে মই কোন তহঁতক দেখাই আছোঁ ৰ কি দেখাবি তই চাই লওঁ ভৌতিকে কোন হয় বে এইটো বাদ দে না সেইবিলাক টেনশ্যন ল'ব লাগে বাদ দে কালে চাব ব'ল ৰাজা ক'ত আছে কি হ'ল মোকে কওঁ তোক সুধিছো ৰাজা ক'ত আছে সেইটো ক ৰাজাৰ এইটো বিকাশ বহুত দিনৰ মূৰত কি প্ৰব্লেম হৈছে কচোন প্ৰব্লেম অলপ হৈছে তই ক কোন সেইকেইটা সিহঁতি গম পাই নাই তই কাৰ মানুহ নাই আপোনাৰ নাম কোৱা নাই সেইটোৱে তই ভুল কৰিলি কোননো সেইকেইটা চিনি নাপাওঁ চিনি নাপাওঁ ন মানে এইবিলাক য'তে ত'তে ঘূৰি ফুৰা নতুন ল'ৰা চাগে গম নাপায় কেছবিলাক যাব লাগিব নে কি মই আপুনি গ'লে ভাল হ'লহেঁতেন আৰু ঠিক আছে আজি গৈ আছোঁ গৈ তই যা দম দেখাইছিল না এতিয়া দেখা দে এতিয়া দেখা কি হ'ল বে কথাবিলাক চাই আছোঁ আৰু তোৰ লগৰ সিটো ক'লে গ'ল দাদা নাই কৰা খেলি মেলি ঠিক আছে তহঁতক আহি চাই আছোঁ মই তহঁতৰ দুটাকে ঐ দাদা ক'ত আছে দাদাৰ ভিতৰত আছে ঠিক আছে দাদা ক'ত গৈছিলি তই এই বিকাশৰ অলপ প্ৰব্লেম হৈছিলে তাৰ সেইকাৰণে গৈছিলোঁ অলপ সৰু সুৰা কামৰ কাৰণে যে লোকৰ কামত যাওঁ কিয় নাই সি কৈছিলে কাৰণে অলপ তাক আমি ৰাখিছোঁ নে সি আমাক ৰাখিছে আমি ৰাখিছোঁ বাৰু তেতিয়াহ'লে আৰে সি আমাৰ খাচ মানুহ ন সেইটো কাৰণে মই গৈছিলোঁ কাৰ লগত গৈছিলোঁ লগত মই আৰু বিকাশ লগত কেলে ভাল ল'ৰা দুটামান লৈ নাযাওঁ দেখিছোঁচোন আমাৰ কিমান শত্ৰু তই গম পাৱ নে নাপাৱ আৰু তোৰ কাৰণে মই কিমান চিন্তা কৰোঁ গম পাওঁ নহয় নেক্সট টাইম যাতে এনেকুৱা নুশুনো আৰু তই আজিৰ পৰা মোৰ চকুৰ আঁতৰ নল'বি বুজিলি নহয় ঠিক আছে যা আৰু মই মতামতকে আহিবি ঠিক আছে
দাদা মাতিছিলে মোক মাতিছিলোঁ তোক কাম এটা আছে কাইলৈ আমি এফালে যাবলগীয়া আছে তোৰ কাম আছে নেকি দাদা মই নোৱাৰিম কাইলৈ যাবলৈ কাইলৈ তোৰ কি কাম আছে নাই মোৰ কাম এটা আছে মানে মই নোৱাৰিম কাইলৈ যাবলৈ কাইলৈ আমাৰ বহুত ডাঙৰ কাম দুটা যাবই লাগিব মই নোৱাৰিম বুলি ক'লোঁ নাই এবাৰ তোৰ এতিয়া মোতকৈ কি ডাঙৰ কাম হ'ল কি বুলি কওঁ এতিয়া আপোনাক মই নোৱাৰিম কাইলৈ যাবলৈ ঐ ঐ বিকি দাদা সি ক'ত গৈছে গম পাৱ নেকি নাপাওঁ দাদা তইচোন লগতে কথা আৰু তাৰ লগত যা আৰু মোক খবৰ দি থাকিবি বাৰে কৰি ঠিক আছে দাদা হয় দাদা তই তাৰ লগত যা আৰু চাই থাকিবি মোৰ বিকিৰ ওপৰত ইমান এটা বিশ্বাস নাই ঠিক আছে নহয় খবৰ দি থাকিবি আৰু সোনকালে তাক মাতিছে বুলি কবি মোৰ ওচৰত ঠিক আছে ফোন কৰিব অলপ পাছত মাতি দিবি হেল্ল' ক'ত আছা এই নাই মই বহি আছোঁ অলপ আজি লগ কৰিব আহিব পাৰিবা নেকি এই মই নোৱাৰিম চোৱা মোৰ দাদাই বহুত খং কৰি আছে মানে তুমি অকল দাদালৈকে কৰি থাকা তুমি কি দাদা চাকৰ নেকি সেইটো কথা নহয় অ' শুনিবই লাগিব ন নাই আজি লগ কৰিবলৈ আহিবই লাগিব মই নাজানো ঠিক আছে تجدله বৰ হাঁহিছিলি খুব ফূৰ্তি পাইছিলি ন তই কি হ'ল জানো তোৰ লগত তোৰ এটা কাম আছে বুজাই দিছোঁ পাৰিবি নহয় কি ভাবিছ তহঁতি হা কি ভাবিবলৈ আছে এতিয়া কি কৰিবি তই মাৰ ইয়াক تجدله আকাশ তই কালি ভিতৰত ঘৰলৈ আহিবি কিয় মানে আহিব বোলো আহিবি ৰাজাৰ লগত কি হ'ল গম পাইছই নহয় কালি ভিতৰত আহি পাবি তোক আনিবৰ কাৰণে মই মানুহ পঠাই আছোঁ অকলে আহিব দৰকাৰ নাই মই পঠাই আছোঁ আহিলে মই বাৰু আহিলোঁ বিক্ৰম দা ক'ত আছে আহক মোৰ লগত ব'ল আকাশ দাদা আহিল পালোঁ কিবা কষ্ট পালে নেকি আমাৰ কষ্ট নাই হোৱা বাৰু যা আৰাম কৰ যা আৰাম পাছত হ'ব ৰাজাদাৰ কি হ'ল ৰাজাদাৰ একো বাদ দে তই এতিয়া আৰাম কৰ যা নাই নাই মই জানিব লাগিব ৰাজাদাৰ কি হৈছে যা তই সেইবোৰ বাদ দে মোৰ অলপ নাই দাদা মোক গৰম ক'ব হৈছে। লাগিব কি হৈছে ঐ ইয়াক লৈ যা ৰ দাদা আপুনি কওক ৰাজাদাৰৰ কি হ'ল
মোক খং উঠাবি লৈ যা তই ইমান দূৰ আহিছ আৰাম কৰগে যা দাদা আৰাম পাছত হ'ব মই প্ৰথমতে জানিব বিচাৰোঁ ৰাজাদাৰ কেনেকৈ আৰু কি হ'ল এই অলপ বুজাই দে ইয়াক মই বুজাই দিছোঁ কি সালা কতটো বহুত হৈ গ'ল বে মোৰ গাতে ভুল আছিলে কৈ দিয়া ভাল ক'ত গ'ল সি এতিয়া কি হ'ল তোৰ এইবোৰ কি হ'ল যাৰ লগত কাম কৰি আছিলোঁ সিয়ে মোক আজি মাৰি দিলে এতিয়া মাৰিব মোক খেদি ফুৰিছে ঐ কি কয় এতিয়া ঠিক আছে হ'ব আমাৰ লগত আহ চাইল তই তহঁতি যা তহঁতকো মাৰিব বিক্ৰম দা হয় বিক্ৰম ৰাজাৰ ককায়েক ক'ত পলাবি এতিয়া كده لا জানে মাৰিম ভন্দি 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 ভন্দি